বন্ধুসকল আজি মই আপোনালোকৰ মাজলৈ এটা ভাল খবৰ লৈ আহিছো। আপোনালোক যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে সেইসকলে এতিয়া অৰুণোদয় আঁচনিৰ চেকলিষ্টখন চাই ফিলআপ কৰিব লাগিব। তো চেকলিষ্টখন ক'ত পাব, কেনেকৈ ফিলআপ কৰিব লাগিব, আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাই যাম। আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই থাকিব। যদি ইউটিউবত চাই আছে আৰিয়ান LLB সাবস্ক্রাইব কৰিব আৰু যদি ফেসবুকত চাই আছে আমাৰ পেজ লাইক কৰিব। ভিডিঅ' স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক। চাওক বন্ধুসকল, মই মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত এই ফৰ্মখনৰ লিংক দি দিম, PDF লিংক দি দিম। আপোনালোকে PDFৰ সেই লিংকটো আপোনালোকে ক্লিক কৰিব। লিংকটো ক্লিক কৰি আপোনালোকৰ মোবাইলত এই ফৰ্মখন ডাউনলোড কৰাই ল'ব। তো আপোনালোকে এতিয়া কি কৰিব লাগিব, যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে সেইসকলৰ এতিয়া লিষ্ট আপোনালোকে প্ৰথমে গৈ আপোনালোকৰ জিপিত চাব লাগিব যে আপোনালোকৰ গাঁও পঞ্চায়তত আপোনালোকৰ নাম এই অৰুণোদয় আঁচনিৰ লিষ্টত আহিলে নাই। তো আপোনালোকে যদিহে আপোনালোকে আবেদন কৰিছিলে অৰুণোদয় আঁচনিৰ বাবে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, এতিয়া এই চেকলিষ্ট কম আণ্ডাৰটেকিং এনেক্সাৰ এ অৰুণোদয় আপোনালোকে এই ফৰ্মখন ফিলআপ কৰিব লাগিব। ফিলআপ কৰি আপোনালোকৰ পঞ্চায়তত নি জমা দিব লাগিব। পঞ্চায়তত হওক বা য'তেই নহওক কিয় আপোনালোকে য'ত জমা দিছে তাতে নি আপোনালোকে আকৌ এই ফৰ্মখন জমা দিব লাগিব। চাওক এই ফৰ্মখন আপোনালোকে জমা এইটো কাৰণে দিব লাগিব যে আপোনালোকে যেতিয়া প্ৰথমে এখন ফৰ্ম আছিলে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল আমাৰ মুখ্যমন্ত্ৰীৰ ফটো দি আপোনালোকৰ এখন ফৰ্ম আছে, সেই ফৰ্মখন ফিলআপ কৰি আপোনালোকে প্ৰথমে জমা দিছিলে আৰু তাৰ পিছত আৰু বহুতো ধৰণৰ ফৰ্ম ওলাইছিলে। সেইখিনি ফৰ্ম যিসকলে জমা দিছে, জমা দিয়াৰ পিছত এতিয়া আপোনালোকে এই ফৰ্মখন আপোনালোকে জমা দিয়া মেণ্ডেটৰী হৈ পৰিছে। আপোনালোকে এই ফৰ্মখন নি জমা দিব লাগিব। এই ফৰ্মখন জমা দিব লাগিব আপোনালোকে য'তে আগতে যিখন ফৰ্ম য'ত জমা দিছিলে সেই একে ঠাইতে নি এই ফৰ্মখন জমা দিব লাগিব। আপোনালোকৰ পঞ্চায়তত হওক বা আপোনালোকৰ কোনো পঞ্চায়তৰ বাহিৰে কোনোবা মানুহে যে ফৰ্মখিনি লৈছিলে সেই মানুহখিনিৰ হাতত হওক, আপোনালোকৰ য'তে আপোনালোকে ফৰ্মখন জমা দিছে তাতে নি এই ফৰ্মখন আকৌ জমা দিব লাগিব। চাওক এই ফৰ্মখন আপোনালোকে ফিলআপ কেনেকৈ কৰিব লাগিব, ইয়াত আছে প্ৰথমে ফাৰ্ষ্ট নেম আৰু ইয়াৰ পিছত ইয়াত লাষ্ট নেম লিখিব লাগিব, ইয়াত ৱাইফ অফ লিখিব লাগিব আৰু ইয়াত জেণ্ডাৰ লিখিব লাগিব। ইয়াত আপোনালোকৰ এজ অন 1/4/2020 অৰ্থাৎ এপ্ৰিল মাহৰ 1 তাৰিখলৈকে এই মানুহজনৰ বয়স কিমান হৈছিলে এই বয়স লিখিব লাগিব। ইয়াত ঘৰ নম্বৰ লিখিব লাগিব, পিনক'ড লিখিব লাগিব, পুলিচ ষ্টেচন লিখিব লাগিব। ইয়াত আপুনি আপোনাৰ গাঁও পঞ্চায়তৰ নাম লিখিব লাগিব আৰু ইয়াত ব্লক লিখিব লাগিব। ইয়াত LAC আপোনালোকৰ যিখন সমষ্টি আছে সেই সমষ্টিখনৰ নাম লিখিব আৰু ডিষ্ট্ৰিক্ট নেম লিখিব আৰু কণ্টেক্ট নাম্বাৰ লিখিব। চাওক ইয়াৰ পিছত আহিল তলৰখিনিলৈ। ওপৰৰখিনি অলপ সহজ আছে, তলৰখিনিও অলপ সহজ আছে, হ'লেও বুজিবলৈ অলপ টান লাগে। চাওক আপোনালোকে ইয়াত আছে কি, ফাৰ্ষ্ট আছে ষ্টেণ্ডাৰ্ড এলিজিবিলিটি কণ্ডিশ্যন। ইয়াত আছে দ্য এপ্লিকেণ্ট ইজ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। আপোনালোকে ইয়াত য়েছ ন লিখিব লাগিব, য়েছত টিক মাৰ্ক দিব লাগিব। ইয়াত দ্য এপ্লিকেণ্ট ইজ প্ৰেজেণ্টলি ৰেচিডিং ইন আছাম, ইয়াত য়েছ লিখিব লাগিব। ইয়াত চাওক হাউচ হোল্ড দ্য এপ্লিকেণ্ট লেছ দেন 2 লাখ পাৰ এনুৱেল ইনকাম। তো এপ্লিকেণ্টজনৰ 2 লাখ টকাৰ তলত বছৰি ইনকাম আছেনে নাই এইটো য়েছ লিখিব লাগিব। আৰু ইয়াত দ্য এপ্লিকেণ্ট হেজ এ বেংক একাউণ্ট নাম্বাৰ, এইটো য়েছ লিখিব লাগিব। আৰু ইয়াৰ পিছত চাওক হেভ এ ফিমেল মেম্বাৰ, ইয়াত লিখিব লাগিব য়েছ। আৰু ইয়াত ডাজ নট হেভ এনি ফৰ্মাৰ অৰ কাৰেণ্ট MLA MP, এইটো আপোনালোকে য়েছ লিখিব লাগিব যে মোৰ ফেমিলিত কোনো MLA MP নাই, কোনো ফৰ্মাৰ MLA MP নাই। গতিকে ইয়াত যিখিনি আছে সকলোখিনি আপোনালোকে য়েছ লিখি দিব। চাওক ইয়াত আছে ডাজ নট হেভ এন ফৰ্মাৰ কাৰেণ্ট MLA MP ডাজ নট হেভ কাৰেণ্ট মেম্বাৰ অফ PRI ULB, এইটো আপোনালোকে য়েছ লিখিব। ডাজ নট হেভ এনি ৰেগুলাৰ চাৰ্ভিচিং অৰ ৰিটায়াৰ্ড গভৰ্ণমেণ্ট এমপ্লয়ী, আপোনাৰ যদিহে আপোনাৰ পৰিয়ালত ৰিটায়াৰ্ড কোনো গভৰ্ণমেণ্ট চাকৰিয়াল আছিলে ইয়াত আপোনালোকে ন লিখিব, নহ'লে আপোনালোকে য়েছ লিখিব। আৰু ইয়াত ডাজ নট হেভ এনি ৰেগুলাৰ চাৰ্ভিং এমপ্লয়ী অফ কোঅপাৰেটিভ ছ'চিয়েলিটিজ, ডাজ নট হেভ এনি ডক্টৰ ইঞ্জিনিয়াৰ, যে আপোনাৰ ফেমিলিত কিবা ডক্টৰ ইঞ্জিনিয়াৰ আছেনে নাই, যদি আছে তেনেহ'লে ন লিখিব আৰু যদি নাই তেনেহ'লে য়েছ লিখিব। চাওক ইয়াত আপোনালোকৰ ইয়াত বুজিবলৈ বহুতে টান হয়, কিয়নো যদি আছে কিয় ন লিখিম আৰু যদি নাই কিয় য়েছ লিখিম। ইয়াত অলপ ওলোটাকে দিয়া আছে, ইয়াত ডাজ নট হেভ দিয়া আছে সেইটো কাৰণে যদিহে আপোনাৰ নাম আছে তেনেহ'লে আপোনাৰ পৰিয়ালত কিবা ডক্টৰ ইঞ্জিনিয়াৰ আছে ন লিখিব লাগিব আৰু যদি নাই তেনেহ'লে য়েছ লিখিব লাগিব। আৰু ইয়াত আছে চাওক ডাজ নট হেভ এনি ইনকাম টেক্স পে, এই সকলোখিনি আপোনালোকে য়েছ টিক মাৰ্ক দিব। ওপৰৰখিনি চাওক ওপৰত যিখিনি আছে এইখিনি য়েছ দিব আৰু এইখিনিও আপোনালোকে য়েছত টিক মাৰ্ক দিব। আৰু অলপ তলফালে আহি চাওক ইয়াত আছে তলত চাওক চেকলিষ্ট অফ হাউচ হোল্ড হুইচ হেভ স্পেচিয়েলি এবল মেম্বাৰ, এইটো আপুনি টিক মাৰ্ক দিব নালাগে। ডিভৰ্চ ফিমেল উইডো ছেপাৰেট মেম্বাৰ, চাওক যদিহে মহিলাজনী ডিভৰ্চ হয় বা উইডো ছেপাৰেট ফিমেল আনমেৰিড হয় বা বিবাহ হোৱা নাই এইটো য়েছ লিখিব, নহ'লে এইটো ন লিখিব। আৰু NFSA কাৰ্ড হোল্ডাৰ, তাৰমানে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি ইয়াত য়েছ লিখিব লাগিব, যদিহে নাই ন লিখিব লাগিব। তো বন্ধুসকল আপোনালোকে এই ফৰ্মখন ফিলআপ কৰি আপোনালোকে আপোনালোকৰ পঞ্চায়তত জমা দিব। পঞ্চায়তত হওক বা আপোনালোকে ফৰ্মখন আগতে য'তে জমা দিছিলে তাতে নি আপোনালোকে এই ফৰ্মখন জমা দিব লাগিব। ফৰ্মখন আপোনালোকে শুদ্ধকৈ ফিলআপ কৰিব লাগিব। তো বন্ধুসকল
আজি মই আপোনালোকৰ মাজলৈ এই ফৰ্মখন লৈ আহিছোঁ আপোনালোকে শুদ্ধকৈ এই ফৰ্মখন ফিল আপ কৰি ইয়াত আপোনালোকে ডেট লিখিব প্লেচ লিখিব লিখি জমা দিব লাগিব তো বন্ধুসকল ভিডিঅ'টোত লাইক কৰক কমেণ্ট কৰি জনাওক কিবা অসুবিধা হ'লে মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম আৰু বন্ধুসকল আৰিয়ান LLB নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে বন্ধুসকল আজিলৈ মানে বাই বাই